নমস্কাৰ মই বিনিতা বৰে পুনৰবাৰ সকলোকে আদৰণি জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টোৰ যোগেদি দুটা বস্তু আনবক্সিং কৰিবলৈ লৈছো এই বস্তুকেইটা মই ফ্লিপকাৰ্টৰ পৰাই আনিছিলো মিষ্টাৰ অৰ্ডাৰ কৰিছিলে মোৰ এটা আৰু মোৰ মিষ্টাৰৰ এটা বস্তু পূজাৰ বতৰ কিবা এটা ল'বলৈ পালে মনটো ভাল লাগে নহয় জানো আপোনালোকেও চাগে নিশ্চয় ল'লে পূজালে আৰু বেছি দিন নাই মাত্ৰ 15টা মান দিন বাকি আছে অক্টোবৰৰ 2 তাৰিখে পূজা সেই গুটিকে ফ্লিপকাৰ্টৰ পৰা মিষ্টাৰে কিবা এটা বস্তু আনি দিছে পূজা বুলি খুব মনটো ভাল লাগিছে আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব পাই আৰু মনটো বেছি ভাল লাগিছে কিনো কম আৰু ভিডিঅ'টো বনাম বুলি ভাবি থাকোতে সন্ধিয়াই লাগিলে হেতু কাৰণে লৰাও এতিয়া পঢ়িবলৈ লৈছে তাক পঢ়িবৰ কাৰণে যোগাৰ কৰি দি লৈছো হেতু কাৰণে আকৌ কেমেৰা বন্ধ কৰিব লগিয়া হৈছে যি নহওক বাৰু ভিডিঅ বস্তুকেইটা মই দেখুৱাই লওঁ প্ৰথমতে মই মিষ্টাৰৰ বস্তুখিনিকে দেখুৱাই লৈছো আমাৰ আছে এই বস্তুটো হেকাৰণে এবাৰ মিষ্টাৰে আনি লৈছে পূজা বুলি বেলেগ একো নলয় বলে এইটো বস্তু কি বাৰু আমি আৰু সব ফ্লিপকাৰ্টৰ মাজতে আমাজনৰ পৰা মিছৰ পৰা বস্তু অৰ্ডাৰ কৰিছিলো কিন্তু মাজতে কি হল আমাৰ ডিটেইলছটো দিয়া গণ্ডগোল নে কি নাজানো সঠিক মতে আমাৰ ঘৰত নিদিয়েহি আমি গোলাহাটৰ পৰা আনিব লাগে গোলাহাটৰ পৰা আনিবলৈ যোৱাতকে আমি কিনি অনাই ভাল হেতু কাৰণে মিছত এতিয়া অৰ্ডাৰ নিদিয়া হলো সব ফ্লিপকাৰ্টৰ পৰাই লওঁ আৰু ফ্লিপকাৰ্টৰ পৰা এইটো পূজা বুলি অফাৰ পাইছে একচুয়ালি এই ঘড়ীটো 1530 টকা নে 50 টকা আছিলে যেহেতু মিষ্টাৰে অনলাইন কৰিছে হেকাৰণে সঠিক দামটো মিষ্টাৰে ক'ব পাৰে কিন্তু 1500ৰ ভিতৰত হয় 1530 টকা নে 50 টকা এনেকাৰ ভিতৰত হয় এইটো এতিয়া পূজা বুলি ডিসকাউন্ট পাইছে এতিয়া এইটো মাত্ৰ 460 টকা 460 টকা মাত্ৰ লৈছে আপোনালোকে ভাবি চাওকচোন বাৰু 1500 আৰু 400 কিমান ডিফাৰেন্স বাৰু পূজা বুলি ডিসকাউন্ট পাইছে আৰু ঘড়ীটো খুব ধুনিয়া লাগিছে আৰু আপোনালোকে কমেন্টত জনাব কেনেকা লাগিছে পূজা বুলি যিকোনো সৰু বস্তু এটা লবলৈ পালেও মনটো খুব ভাল লাগে মিষ্টাৰো চাগে খুব মনটো ভালে লাগিছে আৰু হেতু কাৰণে আপোনালোককো দেখুৱালো শেয়াৰ কৰিলো আৰু মিষ্টাৰৰ এইটোৱে বস্তু আছিল অৰ্ডাৰ কৰি অনা এতিয়া মোৰ বস্তুকেইটা দেখুৱাম মোৰ বস্তুকেইটা মই এনেকে নেদেখুৱাম মোৰ বস্তুকেইটা মই নিজে পিন্ধি দেখুৱাম আপোনালোকে নিশ্চয় গমে পাইছে কি বস্তু আহিছে পূজা বুলি প্ৰথমবাৰৰ কাৰণে এইটো বস্তু লোৱা হৈছে প্ৰায় আমি বস্তুটো এই যেটো বস্তু মই অৰ্ডাৰ কৰি আনিছো হেতু বস্তু আমি প্ৰায় নিপিন্ধু বা নলওঁ জাস্ট কেতিয়াবা লওঁ আৰু খন্তেকিয়া আমি যেহেতু গাঁৱত থাকো গাঁৱৰ বুৱাৰী হয় সকলো সময়তে আমাৰ পিন্ধিবলৈ অকমান অসুবিধা হয় হেতু কাৰণে প্ৰায় লোৱাই নহয় জাস্ট কেতিয়াবা কিনে টাউন গলেও হেতু বস্তু আমি পিন্ধি যোৱাই নহয় আৰু আপোনালোকে গাঁৱত থকা বুৰে জানে আজিকালিতো গাঁৱত চলিছে বা সকলোৱে পিন্ধে আমিও লাহে লাহে পিন্ধিবলৈ লৈছো আগতে কিন্তু পিন্ধা নাছিলো এতিয়া পিন্ধিবলৈ লৈছো বহুতখিনি সুবিধা হয় হেতু বস্তু পিন্ধিলে পটকে স্কুললৈ যাবলৈ হলো হেতু সুবিধা হয় কাপোৰ কানি মেখেলা চাদৰ পিন্ধি থাকিলে মানে বহুত সময় লাগে হেতু কাৰণে হে বস্তুবোৰ লাহে লাহে পিন্ধিবলৈ লৈছো সকলোৱে পিন্ধিছে কাৰণে যি নহওক বাৰু হে বস্তুখিনি মোৰ বস্তুকেইটা দেখুৱাও আপোনালোকে কেনেকা দেখিছে কমেন্টত জনাব আৰু আগতে ঘৰত থাকোতে পূজা বুলি দাদাহতে গিফট দিছিলে দাদাহতে কাপোৰ কানি দিছিলে এতিয়া মই মিষ্টাৰৰ ঘৰলৈ আহি মোক মিষ্টাৰে দিয়ে পূজা বুলি আগৰ যেনেকুৱা আছিল তেনেকুৱা আছে মনটো মই বহুত সুখী মই বহুত হেপি হয় বহুত সুখত আছো আগতে মই যেনেকে পাৰ কৰিছিল দিনবোৰ ছোৱালী কালত ঠিক তেনেকৈ এতিয়া বুৱাৰী কালতো মই আগৰ ছোৱালী নিচিনাই মই থাকিবলৈ পাইছো মনটো বহুত ভাল লাগে বহুত সুখত ৰাখিছে যেটো বিচাৰিছো মই হেতুকে মানজনে জিবলৈ চেষ্টা কৰিছে আৰু আজিলৈকে মই অভাৱ পোৱা নাই সকলোখিনি বস্তু পাইছো আৰু কিছুমান বস্তু মই নখোজাকে পাইছো আৰু এতিয়া যিবোৰ বস্তু মোক অনলাইন কৰি আনি দিছে পূজা বুলি হে বস্তুবোৰ মই একচুয়ালি মিষ্টাৰক মই খোজা নাই
মই বিচাৰিব নালাগে, মোক তেওঁ দিয়ে, মাত্ৰ মই পিন্ধিম বুলি কৈছিলোঁ, এবাৰ পিন্ধিম ল'ম, কেতিয়া ল'ম কিন্তু কোৱা নাছিলোঁ, মই পূজাতে যে ল'ম সেইটো কথা কোৱা নাছিলোঁ, বা পূজাতে লাগিব, কিন্তু লোৱাটো ল'ম, মই পিন্ধিম লাহে লাহে তেনেকৈ কৈছিলোঁ। কিন্তু মিষ্টাৰে পূজাৰ আগতে আনি দিলে, আৰু মই অনলাইন কৰি একচুৱেলি গমেই নাপাওঁ, যেতিয়া বস্তুটো আহিছে, বস্তুটো অহা দিনাখনহে মই গম পাওঁ যে মোৰ কাৰণে যে মিষ্টাৰে কিবা এটা অনলাইন কৰি আনিছে, সেই বস্তুটো কিন্তু মোক কোৱা নাছিলে, ছাৰপ্ৰাইজ নিচিনাকৈ থৈছিলে। এই ভিডিঅ'টো ছাৰপ্ৰাইজ নিচিনাকৈ মিষ্টাৰে দিবলৈ বিচাৰিছিলে, কিন্তু সময়ৰ অভাৱৰ কাৰণে একেবাৰে ভিডিঅ' বনাবলৈ পৰাই নাই, আৰু আজি বহুত দিনেই হ'ল, মানে এসপ্তাহমানৰ ওপৰ হ'ল সেই বস্তুকেইটা অহা। ভিডিঅ'বোৰ বনাম বুলি একেবাৰে সময় নাইকিয়া হৈছে, কি কৰিম আৰু। এতিয়া ল'ৰা আকৌ পৰীক্ষা পাইছেহি 21 তাৰিখৰ পৰা পৰীক্ষা। আপোনালোকে ভাবি চাওক, বিশ্বকৰ্মা আহিলে আকৌ তাৰ পাছতে পৰীক্ষা পালেহি, একদম ভিডিঅ' বনাবলৈ একেবাৰে সময় নাইকিয়া নিচিনা হৈছে। আপোনালোকতো ভিডিঅ' চাব পৰা নাই, মাজে মাজে চাইছোঁ, কিছুমানে মোক কমেণ্টত জনাইছেও বেয়া পোৱাৰ কাৰণে ভিডিঅ'বোৰ নাই চোৱা বুলি ভাবিছে, কিন্তু সেইটো কথা নহয়, কাকো মই বেয়া পাব নোৱাৰোঁ, আৰু মোকো কোনো বেয়া পাব নালাগে। সকলোৱে এনেকৈ মিলা প্ৰীতিৰে থাকক, আৰু মই বেয়া পাবই নোৱাৰোঁ মানুহক, কাৰণ কেলেনো মোক বেয়া নোপোৱা মানুহক মই কেনেকৈ বেয়া পাম। সেইটো বেয়া পোৱাৰ কাৰণে মই ভিডিঅ'বোৰ নোচোৱাকৈ থকা নাই, কিন্তু অসুবিধাৰ কাৰণে মই ভিডিঅ'বোৰ চাব পৰা নাই। আৰু আপোনালোকে জানে, মোৰ ইনষ্টাগ্ৰাম যদি চাইছে নিশ্চয় গম পাইছে, ইনষ্টাগ্ৰামলৈ মই নতুনকৈ অহা নিচিনা হৈছে, আজি 4 মাহমান হৈছে, আপোনালোকে গমেই পাইছে। আৰু যদি মোক এতিয়ালৈকে ফ'ল' কৰা নাই, আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, বিনিতা বুলি আছে ইউটিউবাৰ। যদি এতিয়ালৈকে মোক ফ'ল' কৰা নাই, আপোনালোকে প্লিজ ফ'ল' কৰিব, আৰু মই ফ'ল' বেক দিবলৈ চেষ্টা কৰিম। সেইটো কাৰণেও মই অকণমান সময়বোৰ গুচি গৈছে, ইনষ্টাগ্ৰামত মই ভিডিঅ'বোৰ বনাবলৈ লৈছোঁ, যিহেতু নতুন হয়, সকলোতে নতুন হ'লে মনটো সেইফালে গুচি যায়। ইউটিউবত আগতে যেনেকৈ নতুন হৈ থাকোঁতে মোৰ মনটো সেইফালে গৈ আছিলে, ঠিক তেনেকৈ এতিয়া ইনষ্টাগ্ৰামত নতুন কাৰণে মোৰ ভিডিঅ'বোৰ বনাবলৈ খুব মন যায়, আৰু লাইকবোৰ পালে, কমেণ্টবোৰ পালে খুব ভাল লাগে। সেইটো কাৰণে মই তাত বেছি সময় দিয়া নিচিনা হৈছে। আপোনালোকৰো ভিডিঅ' চাম নিশ্চয়, দুইফালে কভাৰ কৰিবলৈ চেষ্টা কৰিম, আৰু ঘৰৰ কামবোৰতো আছে। সেইটো কাৰণে যি নহওক বাৰু, বহুত লেকচাৰ মাৰিছোঁ, বহুত কথা কৈছোঁ আপোনালোকক। মোৰ বস্তুটো মই এতিয়ালৈকে দেখুৱাই নাই, আপোনালোকক মই ৰখাই থৈছোঁ। এতিয়া মোৰ বস্তুখিনি চাই লওক, আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ফাইনেলি আপোনালোকক পিন্ধি দেখুৱাই দিছোঁ কুৰ্তিটো, কেনেকুৱা লাগিছে জনাব। প্ৰথমটো কুৰ্তি, আৰু পেণ্টটো শ্লেক্স পেণ্ট আছে কোলা এটা, সেই পেণ্টটো মই পিন্ধা নাই, জাষ্ট চোলাটোহে দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু 2 নম্বৰটো এতিয়া দেখুৱাম মই। আৰু 2 নম্বৰ কুৰ্তিটো ইয়াৰ লগত আছে প্লাজো পেণ্ট, মই আপোনালোকক দেখুৱাম বাৰু। তো পেণ্টটো আপোনালোকক দেখুৱাম, জাষ্ট ওপৰৰখিনি দেখুৱাই লৈছোঁ। আৰু কালাৰবোৰ মোৰ একে অহাৰ নিচিনা হ'ল, একেলগে অৰ্ডাৰ কৰা নাছিলে, তাৰমানে এটা এটাকৈ অৰ্ডাৰ কৰা আছিলে, সেইটো কাৰণে তাৰ লগত সেইটো ক'লা পেণ্ট আহিলে, আৰু ইয়াৰ লগত একে কালাৰে আহিছে। আপোনালোকক দেখুৱাম বাৰু, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু গিফ্ট পোৱা বস্তু সদায় ভালেই লাগে, হয়নে নহয় বাৰু। যিমান বেয়াই হওক, কম দামেই হওক, দামীয়ে হওক, কিন্তু গিফ্ট পোৱা বস্তু সদায় ভালেই লাগে, হয়নে নহয়। তেতিয়াহ'লে পেণ্টটো দেখুৱাই লওঁ, আপোনালোকে চাবলৈতো অপেক্ষা কৰিবই, কাৰণ কেলেনো এটা বস্তু দেখুৱাই এটা বস্তু নেদেখুৱালে নিশ্চয় আপোনালোকৰ মনটো বেয়া লাগিব। আৰু অকণমান এয়া মই দেখুৱাইছোঁ পেণ্টটো পিন্ধি, কেনেকুৱা দেখাইছে, একদম জধলো মধলো পিন্ধি দেখুৱাইছোঁ জোৰকৈ, কেনেকুৱা লাগিছে জনাব মোক। আৰু সম্পূৰ্ণকৈ পিন্ধি ক'বালৈ যদি যাওঁ, নিশ্চয় আপোনালোকক ভিডিঅ' কৰি দেখুৱাম মই। আজি জাষ্ট অকণ দেখুৱাইছোঁ। তেতিয়াহ'লে কুৰ্তিকেইটা কেনেকুৱা দেখিলে, গিফ্ট পোৱা বস্তুকেইটা কেনেকুৱা দেখিলে, আৰু জনাব কমেণ্টত কেনেকুৱা দেখিলে। আৰু কাৰোবাক যদি লাগে, আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংকখিনি দি দিম, আপোনালোকে তাতে চাই ল'ব পাৰিব। আজিকালি সকলোৱে ফ্লিপকাৰ্ট বা যিয়ে মিছ'ৰ ধৰক য'তেই নহওক, আজিকালি প্ৰায় মানুহে কাপোৰ অৰ্ডাৰ কৰিয়ে পিন্ধে। কাপোৰ বুলি নহয়, যিকোনো বস্তুৱে অৰ্ডাৰ কৰি পিন্ধে, সকলো জানে অৰ্ডাৰ কৰিব। তথাপিও মই যিহেতু কম দামত পাইছোঁ, সেইটো কাৰণে আপোনালোককো মই লিংকটো দি দিম বুলি ভাবিছোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে। কিছুমানেতো নাজানে বাৰু, সেইটো কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব।
আৰু আজিৰ ভিডিঅ'টো মই ইমানেই আছিলে যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জানেই নহয় কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব তেতিয়াহে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিছোঁ ভিডিঅ'টি পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ সকলোকে কৈছোঁ ভালে থাকক সুস্থ থাকক